চাওঁ চব চব দৰিকণা চব অকল দৰিকণা এটাও বেলেগ মাছ নাই চব দৰিকণা এয়া চব ডাঙৰ দৰিকণা এইকেইজনী হেল্ল' গাইজ পোনপ্ৰথমে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মই ভিডিঅ'টি আপোনালোক থাম্বনেল দেখি গম পাইছে চাগে মই নিজে পুখুৰীত ধৰা ভিডিঅ'টোত মই দেখুৱাব নোৱাৰিলোঁ বাৰু আপোনালোকক তাৰ বাবে চৰি তো মই বেলেগ এদিনাখন মই ভিডিঅ'টো দেখুৱাম বাৰু ধৰণে মই দৰিকণা মাছ ধৰিছোঁ এয়া সম্পূৰ্ণ দৰিকণা মাছ ধৰিলোঁ আৰু দৰিকণাখিনি মই আপোনালোকক সম্পূৰ্ণ লোকেল পদ্ধতিত মানে সম্পূৰ্ণ গাঁৱৰে মই বিশেষকৈ যিটো মানে পদ্ধতিত খাই ভাল পাওঁ এয়া চুঙা কাটি ল'লোঁ আৰু অলৰেডি চুঙা কাটি মেলি মই এতিয়া এই মাছখিনি বাছনি কৰি লৈ মই এই চুঙাটোত মই মাছটো ভৰাই মেলি চুঙা দিম কিন্তু চুঙা দিবলৈ হ'লে মানে বিশেষ বহুত কিবা কিবি দিবও লাগিব বাৰু মই যিটো পদ্ধতি মই লোকেল পদ্ধতি বনাম দেখুৱাম বাৰু এতিয়া মোৰ এতিয়া মানে আলহী অহাৰ কথা আছে তো আলহী আহিছে এইটো দৰিকণা খাবলৈ আহিলে না দৰিকণা মাছ তো গাইজ মোৰ তেনেধৰণৰ কোনো কণ্টেণ্ট নহয় যদিও এই ভিডিঅ'টো তো হাই হেল্ল' কৰি মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ তো প্ৰথমতে মই মাছ চুঙা দিবৰ কাৰণে কি যোগাৰ কৰিছোঁ আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ তো মই ইয়াত প্ৰথমতে এয়া পদিনা আছে আৰু মচন্দৈ আছে এয়া মচন্দৈ তো এই দুইটা কোৱালিটি মানে মই মিক্স কৰি লৈছোঁ ভাল লাগিব বুলি আৰু তো তাৰপিছত ৰচুন আছে আদা আছে এইবিলাক আৰু চব পিচি লৈছোঁ তাৰপিছত মই মানে সম্পূৰ্ণ দৰিকণা চুঙা দিয়া মাছৰ পদ্ধতি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ তো আপোনালোকে কেতিয়াবা চুঙা দিয়া মাছ কেতিয়াবা খায় নে নাখায় মই নাজানো যদি খায় তেনেহ'লে হয়তো নিশ্চয় ভাল পাইছে তেনেধৰণে খাইছে তেনেহ'লে কেনেধৰণে খাইছে আৰু আপোনালোকে জনাব আৰু হয়তো মোৰ ধৰণে খাইছে আপোনালোকে কেনেধৰণে খায় আপোনালোকে কমেণ্টত জনাব বুলি আশা কৰিলোঁ আৰু মই তেনেহ'লে যদি আপোনালোকে চাই থাকক প্ৰথমৰ পৰা লাষ্টলৈকে মই কেনেধৰণে চুঙা দিছোঁ মাছৰ চুঙা আৰু মই একচুৱেলি আগতে কৈছোঁ মই এনেকুৱা ধৰণৰ কণ্টেণ্ট নহয় যদি একচুৱেলি খাই ভাল পাওঁ আৰু কি কৰোঁ কি নকৰোঁকৈ মই তেনেধৰণৰ এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ তো মছলা পিচি মানে অলৰেডি মোৰ হৈ গ'ল আৰু তো মই এতিয়া মাছৰ লগত এই মছলাখিনি মানে আদা ৰচুনখিনি মিক্সিং কৰি ল'ম মই এতিয়া গোটেই মাছটোতো মোৰ প্ৰয়োজন নাই চুঙাটোত নোসোমাব চুঙাটো অৱশ্যে মোৰ মানে হয়তো 1 কেজি ওচৰা-ওচৰি মানে মাছ সোমাই যাব পাৰে ইয়াত গোটেইখিনি মোৰ দোকান গোটেই ফুলে হৈ যাব তো যিমানখিনি পাৰোঁ ভৰাম আৰু বাকীখিনি মানে বেলেগ এটা ষ্টাইলত খাব লাগিব দৰিকণা এনেই পিছত যাতে খাই ভাল লাগে মই বিশেষকৈ চুঙা দি খোৱা আৰু পাতত দি খোৱা ইণ্টাৰেষ্টটো মোৰ কাৰণে বহুত প্ৰিয় বুলি কয় তো ঠিক আছে যি সানিছোঁ মই গোটেইখিনি আপোনালোকে দেখিছে গম পাইছে বাৰু হালধি মছলা যিখিনি আপোনালোকে কালাৰটো গম পাইছে তো চাই থাকক ভিডিঅ'টো গোটেই চুঙাটো মানে টাইট কৰি মানে পানী চানী দিব নালাগে দেই পানী চানী দিলে মানে একচুৱেলি বেয়া হৈ যায় ঢিলা হৈ যাব শুকান হ'লে মানে ভাল পাওঁ ঢিলা হ'লেতো ভাল নালাগে তো সেইটো কাৰণে পানী অলপো দিয়া নাই যিমান মিক্স কৰিলোঁ তাতে মিক্স কৰি ল'লোঁ আৰু পানী অলপো নিদি মাত্ৰ গোটেই চুঙাটো ফুলকৈ যিমান পাৰোঁ টাইট কৰি কচি ভৰাই লৈছোঁ আৰু তো ঠিক আছে
একেটাই বাকী থাকিলে ইমানেই বাকী থাকিলে তো যিমানখিনি পাৰোঁ সুমিয়াই দিলোঁ আৰু তো চুঙাৰ সোপাটো দিওঁতে সদায় সাৱধান হ'ব, কিন্তু বেছি টাইট হ'ব নালাগে তাতে। বেছি টাইট হ'লে মানে আকৌ আপোনাৰ মানে মাছ মানে গেছত মানে হাৱাত ওলাই যাব পাৰে। তো সেইটো কাৰণে এটা হিচাপত টাইট কৰিব লাগে আৰু তো হৈ গ'ল তেতিয়াহ'লে। এতিয়া মই জুইত দিয়াই কাম বাকী আছে, ঠিক আছে, জুইত দিবলৈ যাওঁ। এতিয়া মই জুইত চুঙাটো দি মানে ঘূৰাই ঘূৰাই ভালকৈ ঘূৰাই থাকিব লাগে আৰু ওপৰৰ পৰা তললৈ ভালকৈ ঘূৰাই ঘূৰাই পুৰি থাকিব লাগে, যাতে এটা হিচাপত সিজে চবফালে। তো মোৰ চুঙা বহুতখিনি মানে 50% হৈ গ'ল আৰু তো এতিয়া মই তো ইমানটো দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। আৰু ভালকৈ ঘূৰাই থাকিব লাগিব। তো চুঙা মোৰ হৈ গ'ল অলৰেডি, এয়া দেখিছোঁ পুৰা ক'লা ক'লা হৈ গ'ল। এতিয়া মই মাত্ৰ টেষ্টিং কৰিব লাগে, টেষ্টিং কৰিব লাগিব। তো কেমেৰা পাৰ্চন মাতিব লাগিব, টেষ্টিং কৰাৰ মানে মুহূৰ্তত আপোনালোকক দেখুৱাব লাগিবতো কেনেকুৱা হৈছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই বিশেষকৈ চুঙাৰ চেণ্টটো বহুত ভাল পাওঁ। গোন্ধটো ভাল পাওঁ, মানে চেণ্টটো মই তো বহুতখিনি মজাই লাগিব চাগে খাই, তো বিশেষকৈ ভাতৰ লগত। তো আপুনি বা খাই পাইছে নাই, তেনেকৈ খাই পোৱা নাই যদি কেতিয়াবা এনেকৈ চুঙা দি খাই চাবচোন, কিমান যে মস্তি লাগিব। একবাৰ গোন্ধটোতো আপুনি ল'বলৈ এৰিবই নোৱাৰিব, তো বহুত মজাই লাগিব। তো আপুনিও কেতিয়াবা যদি খাই পাইছে তেতিয়াহ'লে কমেণ্টত জনাব, ঠিক আছে। মজা আছে দেই। তো ঠিক আছে, তো আপুনি কেতিয়াবা যদি এনেকুৱা ধৰণে খাই পোৱা নাই খাই চাব আৰু। মই টেষ্টিং কৰিলোঁ, মই এতিয়া ভাতৰ লগত খাব লাগিব, ভোক লাগিছে মোৰ বিশেষ। হৈ গ'ল আৰু মোৰ ভিডিঅ'টি, বাই বাই। মই ভাত খাই মোৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ।